Introductory Seminar on Dimasa Customary Law, Karbi Anglong Autonomous Council MSc Tilottama Hasnu ahin pen, May padopon. Diphu Farmer Court Center along, Lakhakre Serkep, Dhanshiri constituency MSc Tilottama Hasnu ardi enponsi, Dimasa Customary Law aphuthak, Dimasa akhei arong asar, Dimasa arlo asong, Dimasa charli asong pen chenglok, Dimasa khei angbong thekmuchot chini muchot atum aphan, pangrumsi, Customary Law aphuthak, chingvai chingsai, padopon. MSc Tilottama Hasnu perangkyang no kaning jipona tengke, kedamtang pai ceklo ni paing koyarni, Karbi Anglong Autonomous Council siam Dr. Tuliram Ronghang pen kapin khatpon, Karbi Dimasa rengma pen chenglok, khei atum kidoan, mitang khei aphan, Customary Law aphuthak, kachingvai chingsai kapadopon japhan kapin kharateng pen, pini nilitum chingrum pen chingki chingvai padopon lo. Lapen Dimahasau lapen Karbi Anglong along kido, Dimasa akhei bisar kidar aron ateng, asapso kachepregdo, lasi kiwang jiarni nilitum chingvai chingsai pen, kachingbar kri aron atang kapin chong pon japhan, bor ipon popusi napachini dun. আজি এই প্রথম সেমিনার মই ইনিশিয়েটিভ লৈছোঁ যেহেতু আমাৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য আমাৰ চিনিয়ৰ যোৱা 20 আগষ্টত মিটিঙত আমি সকলো কাউন্সিল টিম আছিলে তেখেতে যোনটো আমাৰ প্ৰভিজন আছে সেইমতে ইমপ্লিমেণ্টেশ্যন কৰিবলৈ যাওঁতে আমাৰ কাৰ্বি ডিমাচা তিৱা ৰেংমা আৰু অন্য 62 ট্ৰাইবেল তেখেতসকলৰ নিজৰ কাষ্টমাৰী ল থাকিব লাগে বুলি কোৱা হৈছিল আৰু সেই কৰ্মে আজি ডিমাচা কাষ্টমাৰী ল ওপৰতে এটা চেমিনাৰ মোৰ ইনিচিয়েটিভত মই লৈছোঁ আগন্তুক দিনত যিহেতু ডিমাচা সম্প্ৰদায় এতিয়া অনুসূচিত জনজাতি আমাৰ ভাৰত সংবিধান মতে আৰু আমাৰ 62তে আমি কাজিৰঙা ডিষ্ট্ৰিক্টতে আছোঁ গতিকে এইখিনি তেওঁলোকে সকলো সংগঠনৰ যোন আমাৰ ডিমাচা সংগঠন আছে আজি পাৰ্টিচিপেট কৰিছে ডিমাচা সাহিত্য সভা ডিমাচা কাউন্সিল ডিমাচা মহিলা সমাজ অন্যান্য ঠাইৰ পৰা যেনেকৈ কি নগাঁও ডিষ্ট্ৰিক্ট হোজাই ডিষ্ট্ৰিক্ট ডিমাপুৰ ডিষ্ট্ৰিক্ট সেইফালৰ পৰাও যিহেতু আমাৰ কাষ্টম ইউচেজটো সমান হয় সেই ল কোডিফাইড কৰিবলৈ যাওঁতে তেওঁলোকৰ বিচাৰ তেওঁলোকৰ ভাৱধাৰা তেওঁলোকৰ যিটো নলেজ সেইখিনি আমি শ্বেয়াৰ কৰিম আগন্তুক দিনত আৰু 3 টাইমছ ৱৰ্কশ্বপ বহা হ'ব তাৰপিছতে আমাৰ কাষ্টমাৰী ল বুকটো আমি কম্পাইলিং কৰিম আৰু ডিমাহাছাৰ যোনটো কাষ্টমাৰী ল বুক আছে সেইখিনি কিছুমান অমিল থকা পূৰ্ণ কৰিবলৈ আমি চেষ্টা কৰিম বুলি আজি এই সভাখন প্ৰথমতে অনুষ্ঠিত কৰা হ'ব সমষ্টি হিচাপে নহয় এটা কমপ্লিটলি ডিমাচা সমাজ যোনটো ডিজোৱা টেম্বৰা এৰিয়া মানে ডিমাচা এৰিয়াটো অহা নাই ডিজোৱা টেম্বৰা এৰিয়া মানে ডিজোৱাটো এইফালে কাৰ্বি আংলং বকলীয়া চাইডৰ পৰা আৰু ডিমাপুৰলৈকে পৰে ডিজোৱা ডিমাচাসকলে 4টা ব্ৰাঞ্চ আছে ডিজোৱা টেম্বৰা হাছাও হাৱাৰ এই 4টা জন জিঅ'গ্ৰাফিকেলি আগৰ পৰা সেইখিনি ডিজোৱা আৰু টেম্বৰা এৰিয়াখিনি আছে ডিমাহাছাও এৰিয়াটো নাই গতিকে পিছত যেতিয়া এই ড্ৰাফটিং কমিটি আজি গঠন কৰিব ড্ৰাফটিং কমিটিয়ে আকৌ যেতিয়া বহাৰ পিছতে এই কাষ্টমাৰী ল আমি কোডিফাইড কৰিবলৈ কমপ্লিটলি কম্পাইলিং হিচাপে আমি ওলাব পাৰিম সকলো যিটো প্ৰভিজন আছে সেই মৰ্মে এই কাষ্টমাৰী কোৰ্টটো আমাৰ কাউন্সিলতে হ'ব কাষ্টমাৰী কোৰ্টত ভিলেজ কাউন্সিলৰ বিচাৰ তাৰপিছত তাৰ ওপৰত আৰু কোৰ্ট থাকিব সাব জুডিচিয়েল কোৰ্ট কাষ্টমাৰী কোৰ্ট কাউন্সিল কাষ্টমাৰী কোৰ্ট হ'ব মানে 3 টায়াৰ কোৰ্টত চলিবৰ কাৰণে যোনটো আইন বনাব লাগিব আমাৰ কাষ্টমাৰী ল বনাব লাগিব সেইখিনিৰ ওপৰতে আজি চেমিনাৰ কৰি আছে